কিহরে জুই জ্বলিলাজি পলাখৰ ডালতে ফাগুনৰে বাই লাগিল নিকুঞ্জ বনতে ফাগুনৰে বাই লাগিল নিকুঞ্জ বনতে। নমস্কাৰ সমূহ অসমবাসীলৈ, ভাৰতবাসীলৈ অশ্বিনী কুমাৰ দাসে ৰদালি ৰং চেনেলৰ পৰা আপোনালোক আটাইলৈ ৰঙৰ উৎসৱ হোলীৰ শুভেচ্ছা জনাইছো। আহক ভগৱান শ্ৰীকৃষ্ণই যেনেকৈ হোলী খেলিছিল গোপীসকলৰ লগত, গোপসকলৰ লগত সমাজলৈ এটা শুদ্ধ বাৰ্তা পঠাইছিল, সমাজলৈ প্ৰদূষণ মুক্ত সমাজ চিন্তা চৰ্চা আধ্যাত্মিকতাৰ পৰিৱেশ কৰি তুলিছিল। আহক আমি সকলোৱে এই শিমলু ফুলাৰ বতৰত, এই পচোৱাৰ বতৰত ফাগুনে পচোৱা যেনেকৈ আনিছে, আমাৰ মনলৈ হোলীৰ পচোৱা হওক, আপোনালোকৰ মনলৈ হোলীৰ পচোৱা হওক। সকলোৱে সম্প্ৰীতি বজাই ৰাখি, সকলোৱে প্ৰদূষণ মুক্ত এখন সমাজ গঢ়ি, সকলোৱে শান্তি সমৃদ্ধি বঢ়াই ৰাখক। হেপী হোলী।